হেল্ল' এভৰিৱান, আজি মিনি ব্লগটো একদম ৰাতিপুৱা আৰম্ভ কৰি দিছোঁ। আজি আমাৰ ঘৰত আহিল চয়নিকা থাকিবৰ বাবে আৰু আমাৰ ঘৰৰ ওচৰত যিহেতু দোকান এখন আছে তাত আমি প্ৰায় গৈ থাকোঁ। আজিও চয়নিকাক লৈ গ'লোঁ তালৈ আৰু ধুনীয়াকৈ বিচালে মৰমক লৈ ল'লে আৰু আমি বজাৰকেইটা ধুনীয়াকৈ কৰি ল'লোঁ আৰু বজাৰ চজাৰ কৰি আহিলোঁ। আৰু এইফালে মায়ে ধুনীয়াকৈ ভাত বনাই আছে আৰু আমি দুজনী ধুনীয়াকৈ কথা পাতি আছোঁ আৰু মৰমলৈ চাওকচোন, মৰমে ইটো সিটো বস্তু মোক দি আছে। আলু দিছে, পিঁয়াজ দিছে, বিলাহী দিছে, চব দি আছে। আৰু হাজবেণ্ড কামৰ পৰা অহাৰ পিছত মোৰ কামটো চাওকচোন, কেঁচুৱা ল'ৰা ছোৱালী গোটেই তেওঁ হাতখন মিলাই মোৰ হাতখন মিলাই লগ বনাই আছোঁ আৰু মই যি টি কৰি থাকোঁ তেওঁক। আৰু মোৰ দুদিনৰ ভিডিঅ' একেদিনাই দিছোঁ দেই। আৰু মানে ইদিনাখন আৰু আমি দুজনী ৰিলচ বনাবৰ বাবে ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি পেলাই সাজু হৈ আছোঁ। মোৰ যে ভিডিঅ'টো ইউটিউবত দিলোঁ দেই, চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি ধুনীয়াকৈ জনাই দিব। আৰু এইফালে তাই যাবই হ'ল নহয় আৰু ঘৰলৈ, আৰু ধুনীয়াকৈ তাইক ভাত চাত খুৱাই পেলাই বিদায় দিবই হ'ল। আৰু ভাত চাত খাই মেলি ধুনীয়াকৈ তাইক পঠিয়াইছোঁ আৰু তাই ধুনীয়াকৈ ওলাই মেলি গ'ল আৰু ঘৰলৈ। ভণ্টি অকণমান আগবঢ়াই দিছে ধুনীয়াকৈ আৰু তাই গুচি গ'ল। আৰু আজি মোৰ মিনি ব্লগটো ইমানেই আছিলে। যদি ভাল লাগে